সো মই আছোঁ এতিয়া ISBT বাছ ষ্টেণ্ড। ইয়াৰ পৰা সকলো মানুহে ইয়াৰ পৰা ঘূৰি ফুৰিব পাৰে। ইয়াৰ পৰা ট্ৰেভেলাৰ বাছ চাছ আপুনি বুকিং কৰিব পাৰে। সো আহি পালোঁ ইয়াতে ISBT। দেখা পাই আছে আপোনালোকে এইটো। সো মই আছোঁ এতিয়া ISBT। ইয়াতে বাছবোৰ ৰখা হয় ISBTত। আপোনালোকে যদি অসমৰ ক'ৰবাৰ ঠাইত যাব খুজিছে ইয়াৰ পৰা টিকেট কাটিলে আপোনালোকে যাব পাৰে। অলপ পিছত মানে অলপ দেখা দিব বিচাৰিছোঁ। প্ৰায় এনেকুৱা বস্তু কিনে ভৰিব, দোকান চোকান চব আছে, বহুত ডাঙৰ হয়। দেখাই দি আছোঁ আপোনাক। এইফালে বাছবিৰ কথা কৈছে আৰু এইফালে দোকান চোকান আছে ISBT বাছ ষ্টেণ্ডত দেখা পাই আছোঁ। ISBT বাছ ষ্টেণ্ড। অলপ পিছত টিকেট কাউণ্টাৰ দেখাই দিম। বহুত ভাল লগা ঠাই অসম। আছোঁ ইয়াতে মাৰ্কেট। মই টিকেট কাউণ্টাৰত সোমাম এতিয়া আৰু দেখাম আৰু আপোনাক টিকেট কাউণ্টাৰ। মই যাই আছোঁ। টিকেট কাউণ্টাৰ এইটোৱে হয়, সকলোৱে চাই আছে। বহুত ভাল লগা এইটোৱে হয় টিকেট কাউণ্টাৰ ISBT। কাউণ্টাৰত মানুহ ৰখি আছে। ওপৰত তেনেকুৱা ঠাই বহুত ভাল লগা। সব আছে। হোটেল আছে আপোনাক টিকেট কাউণ্টাৰ এইবিলাক। বাহিৰত আহি গ'লোঁ। বাছ চাছ অলপ দেখাম আছে ইয়াতে। বাছবিলাক ৰখোৱা আছে ইয়াতে। যাব অলপ পিছত যোনে যোনে টিকেট কাটিছে ইয়াৰ পৰা যাব পাৰিব। মই লাষ্টলৈকে যাই আছোঁ। 4 নম্বৰ চব লিখা আছে ইয়াতে। ভিডিঅ' আছিলে এটা সৰু ভিডিঅ' ISBTত বাছ ষ্টেণ্ড। আপোনালোকে ইয়াৰ পৰা গুৱাহাটীৰ পৰা নগাঁও, ধুবুৰী চব জেগা যাব পাৰে। বাছবিলাক ৰখোৱা আছে ইয়াতে ISBT বাছ ষ্টেণ্ড। মই আছোঁ ইয়াতে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইয়াতে আছে বাছবিলাক ৰখোৱা আছে। অলপ পিছত যাব। অলপ চলপ দেখাই দিলোঁ। যদি ভাল লাগে নিজৰ বুলি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, থেংকছ ফৰ ৱাচিং। ইফালে আছোঁ।